গাইজ আজি আমি গৈ আছো কোৱাৰ্টাৰলৈ এসপ্তাহ পিছত আৰু তাত আমাৰ জানে আপোনালোকে আমাৰ তাত বানপানী হৈছিলে বুলি নাজিয়াত বহুত বেয়াকে হৈছিলে চ' এতিয়া গৈ আছো কি হৈ আছে কোৱাৰ্টাৰটো চাওঁগৈ চাফা তাফা কৰিব লাগিব দেখুৱাওঁ আপোনালোকক ব'লকচোন আকৌ ৰৈছে সেইখিনিও চব পথাৰ সাহায্য দিবলৈ আছে ৰাস্তাতে চোফাবিলাক ওলাই থৈছে মানে অৱস্থা বেয়া ফ্ৰিজ বিলাকো এনেকুৱা হৈ আছে অৱস্থা পানী অকণমান আছেই ইয়াত গাড়ী অৱস্থাই নাই আমাৰ এইটো পুৰা বোকা হৈ গ'ল এইটো ৰুমটো খুলিছোঁ ভাল তোচকখন নিদিলে কিন্তু বহুত পিছল দেই একদম সাৱধান এইখিনি কি হয় ঐ পুৰা হেৰি হৈ গ'ল হা তলত ফাটি দিলে উঠাই লৈ গৈছিলোঁ বা আছিলে দেই বচা নাই তোচকখন জাষ্ট তিতিলে